তো গাইজ এইটো হ'ল বম ডাঙৰ ভেলাঘৰ নহয়, একচুৱেলি ভেলাঘৰে বুলি ক'ব লাগিব, কিন্তু ভীষ্ম। তো আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। এনেকৈ আহি আহি আমি পাই গ'লোঁ এয়া আৰ্টৰ স্কুল। কি ক'লোঁ তেনেকৈ আৰ্টৰ স্কুল নহয় বাৰু, আৰ্ট কৰি আছে। আৰু এয়া পাই গ'লোঁ আমি ভেলাঘৰ, মানে ভেলাঘৰ। আৰু এয়া এওঁ ধুনীয়াকৈ আৰ্ট কৰি আছে। এওঁ বোলে 17 বছৰ হ'ল আৰ্ট কৰা, আৰু তাৰে এয়া আপোনালোকে দেখা পাইছে তাৰ প্ৰতিমাৰ নামটো ক'ব নেকি এবাৰ? শংকৰ শৰ্মা। শংকৰ শৰ্মা ন? আপুনি কিমান বছৰ হ'ল এইবিলাক কাম কৰা আৰ্টৰ? আৰ্ট কৰা মোৰ হ'লেই আজি হেৰি বছৰমানে হ'ল, ধৰা 16 বছৰমান হ'ল। 16 বছৰ ন? খুব বঢ়িয়া দেই, ধুনীয়া বনাইছে। আৰু এয়া হ'ল ভীষ্মৰ ভৰি, আৰু এয়া শৰ মাৰি থৈছে ভীষ্মৰ ওপৰত। মানে 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 কি ক'ম আৰু, একদম মানে বহুত ধুনীয়া ধুনীয়া ভাল বনাইছে দেই, খুব সুন্দৰ। আৰু ইয়াত টেষ্ট ওলাই আছে। বেবী ভালকৈ ধৰা, আহা উঠা, এই মজা। আচলতে ড্ৰোন লগা আছিল, কিন্তু ড্ৰোনখন যে আনিব পাহৰিলোঁ। পাহৰা নাই দিয়ক, ড্ৰোন নাই। এইখন হ'ল ভীষ্মৰ বম ডাঙৰ ভৰি। আৰু ইয়াতে কেই নম্বৰৰ জোতা লাগিব গম পাইনে? মোটামুটি 150মান নম্বৰৰ জোতা লাগিব। আৰু এয়া বেবীয়ে ভ্লগ কৰাত ব্যস্ত, ইয়াতে পূৰা ভ্লগিং কৰি আছে। ভিউৱাৰ্ছ লাগে, তেওঁক ভিউৱাৰ্ছ লাগে। এই হাতত বোলে তেওঁৰ কিবা লাগিছে, তাকে দেখাই আছে। একো নাই দিয়া, সেন্দুৰ লাগিছে, টেষ্ট নহয়। বেবী লাগি থাকা, লাগি থাকা। আচলতে আমাৰ ড্ৰোন নাই কাৰণে আমাৰ বেবীক উঠিয়াই দিছোঁ ওপৰলৈ, আৰু বেবীয়ে লৈ আছে ইয়াতে ড্ৰোন শ্বট বাহেৰে। বেবী কেনে মোজাং হা একদম। ক'ত উঠি লৈছা তুমি? এয়া ড্ৰোনৰ মানে ড্ৰোন নহয়, এইখন মানে কি বুলি ক'ম এতিয়া। আৰু এইটো হ'ল আমাৰ ড্ৰোন। জিমি কাম কৰি আছোঁ। ড্ৰোন দেখিছেনে বাৰু আমাৰ? এনেকৈ মানে বাহেৰে ড্ৰোনটো বনাই ধুনীয়াকৈ কেইটামান শ্বট লৈ ল'লোঁ। তো কি হয় শ্বটটো গম নাপাওঁ। ভালে এই মাথা বুলি কৈছে, মানে মাথা নহয় একচুৱেলি, এয়া বাঁহৰ কামাল, মানে টঙাল আৰু কামাল, টঙালেদি বান্ধি দিয়াৰ কাৰণে এইটো কামালটো দেখা পাইছে। আৰু এই গোটেই এই দাদাজনে অলপ বেছিকৈ মানে এওঁৰ অলপ বেছি মানে হেৰি আছে, ইয়াত অৰিহণা আছে। তো আৰু গোটেই ইয়াৰ সৰু আৰেঙৰ গোটেই সকলোখিনি ডেকা বন্ধু লগ লাগি এই ভীষ্ম মূৰ্তিটো বনাইছে। মানে মূৰ্তি নহয় একচুৱেলি, তেওঁলোকে ভেলাঘৰ হিচাপতে বনাইছে। আৰু ইফালে কাপোৰ আৰ দি থৈছে, কাৰণ তেওঁলোকৰ বৰ্তমানলৈকে কমপ্লিট হোৱা নাই, কাৰণ তাত বহুতখিনি বস্তু সজাব পৰাব আছে। এতিয়াও অহা কাইলৈ পূৰা কমপ্লিট হ'ব। তো তেওঁলোকে জনাইছে অহাকালি পূৰা কমপ্লিট হ'ব। তো আজিয়ে আমি আহিছোঁ, আৰু এয়া ভীষ্মৰ দাড়ি চাওক, দাড়ি বাপৰে বাপ, বম ডাঙৰ দাড়ি, মানে চুলি আৰু দাড়ি। আৰু ভীষ্মৰ দাড়ি ইমান দীঘল আছিল না। আৰু এয়া বেবীয়ে পূৰা ভ্লগছ বনোৱাত ব্যস্ত। বেবী হাই 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 হাই, হেল্ল' ডাৰ্লিং, কৰি থাকা নেৰিবা। তো গাইজ খুব সুন্দৰ এটা প্ৰচেষ্টা। আৰু সকলোৱে ভেলাঘৰ বনায়, কিন্তু মানে এই ভেলাঘৰটো অলপ বেলেগ। এইটো এটা মানে কনচেপ্ট হয়, ভীষ্ম আপোনালোকে আৰু সেই ভীষ্মক বনাইছে। ইয়াক ধেনু গোটেই কাঁড়ৰ ওপৰত তেওঁ মানে সজ্জাগত হৈ আছে। গতিকে আপোনালোকে জানে কাহিনীটো, আৰু বুজাই ক'ব নালাগে আপোনালোকক। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব। আৰু অকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে বেল আইকনটো ক্লিক কৰিব। বাপৰে বাপ, আৰু এয়া চাওক হে, এয়া কি ডাঙৰ ভীষ্ম মূৰ্তি, বাপৰে বাপ, কিনোৱে ফটিক দা। আৰু এনেদৰে ভীষ্ম মামাক এৰি এইবাৰ আহিলোঁ এখন হস্পিটেললৈ, কাৰণ
মানে বেমাৰ হোৱা নাই কাৰো কিন্তু আপোনালোকে চাই থাকক কি হস্পিটেল মানে ক'ত গৈ আছোঁ আৰু কেনেদৰে আৰু কি দেখা পাব আপোনালোকে চাই থাকক আৰু এওঁলোকে এয়া কাম কৰাত ব্যস্ত আৰু এইখনেই হ'ল হস্পিটেলৰ এম্বুলেঞ্চ 108 আৰু ইয়াতে কৰোণা বেমাৰীবিলাক নিয়ে আৰু সৌখন দেখিছে নহয় সৌখনেই হ'ল হস্পিটেলখন মানে এইটো ওপৰত হ'ল কৰোণা প্ৰতীক আৰু এইবিলাক ডক্টৰ নাৰ্ছ কিবা কিবি হাবি জাবি বহুত আছে আৰু এনেদৰে আমি কৰোণা হস্পিটেলত কৰোণা টেষ্ট কৰি আহি গ'লোঁ ট্ৰেক্টৰ চলাবলৈ ট্ৰেক্টৰ চাই থাকক আপোনালোকে কেনেকুৱা ট্ৰেক্টৰ কি ট্ৰেক্টৰ আৰু আজি আমাৰ বেবীয়ে ট্ৰেক্টৰখন চলাব আৰু ভাড়া মাৰিব বোলে অকণমান বেহাৰ মানে সৰিয়হ খেতি কৰিব লগা আছে অকণমান হাল বাব গতিকে আমি ট্ৰেক্টৰখন চাবলৈকে এতিয়া যাই আছোঁ আৰু সেই ট্ৰেক্টৰখন আছে মঙলদৈতে য'ত নেকি মানে দেখা পাব সঁচা যেন লাগিব মানে যিখন ট্ৰেক্টৰ মানে মই কৈ আছোঁ নহয় আপোনালোকক ট্ৰেক্টৰখন চাব আৰু ক'ব যে সেইখন সঁচা ট্ৰেক্টৰ যেনে লাগিছে আৰু এনেদৰে আহি গ'লোঁ এইখন ট্ৰেক্টৰখন ওখন দেখিছে নহয় আৰু বেবীয়ে ভ্লগ বনোৱাত ব্যস্ত কিনো ট্ৰেক্টৰ বনাইছে সঁচা যেনে লাগে নক'বা মজা মুজাং আৰু এনেদৰে গৈ আছোঁ ওচৰলৈকে ট্ৰেক্টৰখনৰ বাপৰে বাপ বৰ বেলেগ বনাইছে অকল ইয়াত খেৰ নৰা আৰু বাঁহেৰে বনাইছে আৰু চকাকেইটা খুব সম্ভৱ অনুপম তেলৰ পেকেট আৰু পলিথিন গতিকে মানে আচৰিত খুব ধুনীয়া বনাইছে আৰু এই ভাইটিবিলাকে বনাইছে তেওঁলোকে বাঁহ চাহ আনিছে আৰু লগতে আৰু কেইজনমান মানুহৰ অৰিহণা আছে মই দেখুৱাই থাকিম আৰু এইখন ট্ৰেক্টৰখন চাওক এয়া নাম্বাৰ প্লেট AS13 কিবা কিবি হাবি জাবি বহুত আৰু এইফালে চাওক এইখন ট্ৰেক্টৰ বাপৰে বাপ কিনো সঁচাকৈ বহুত ধুনীয়া বনাইছে মানে আচৰিত বাঁহ আৰু খেৰেৰে এনেকৈ বনাব পাৰেনে বাৰু আৰু ইয়াৰ ষ্টাৰিং দিছে বহা চিট দিছে মানে গোটেইখিনি বস্তু সঁচাকৈ দেই ভাল লাগিল ট্ৰেক্টৰখন চাই আৰু এবাৰ উঠিব মন থাকিল কিন্তু মই উঠিলে চাগে ভাঙিয়ে যাব কাৰণ অকণমান মই শকত যে কিন্তু বেবী উঠিছে আকৌ তো গাইজ চাওক এইখন ট্ৰেক্টৰ ঠেলাঘৰে হয় কিন্তু মানে ট্ৰেক্টৰ বনাইছে আমাৰ এই কণ এই ভাইটি কেইজনে তো খুব ধুনীয়া চাওক না একদম ময়ো আছোঁ বাৰু আমি একেলগে ভ্লগ বনাই আছোঁ তো খুব ধুনীয়া চাওক না ট্ৰেক্টৰখন চাওক মানে অৰিজিনেল নিউ হলেণ্ডৰ তো একদম মানে চকা টকা চাওক একদম মানে মজা আৰু ইয়াৰ পৰা অকণমান দূৰতে আমাৰ ভাঙাদেৱী দীপজ্যোতিৰ ঘৰ তো দীপজ্যোতিক ফোন কৰিছিলোঁ অলপ আগত সি নাই অৱশ্যে বিয়া এখনত গৈছে তো সি আহিব কম সময়ৰ ভিতৰত তো খুব ধুনীয়া মজা আৰু যোৱা বছৰ এইখিনি ঠাইতে যোৱা বছৰ যে আপোনালোকে বাছ এখন দেখিছিলে যোৱা বছৰ এইখিনি ঠাইতে বনাইছিলে বাছখন আৰু তো আমাৰ বেবীয়ে এয়া চলাই আছে তো ৰাইট লেফ্ট মাৰি আছে চলাই পোৱা নাছিলোঁ কিন্তু এইখনৰ যিফালে ঘূৰাব পাৰে সেইফালে ঘূৰাই আছোঁ এইখন মানে কি নমস্কাৰ আপোনালোকক ধান মাৰিবৰ কাৰণে যদি লাগে ট্ৰেক্টৰ আপোনালোকে যোগাযোগ কৰিব মই আছোঁ ইয়াতে আৰু এনেকৈ যদি আপোনালোকৰ ঘৰতো ধান মাৰিব লাগে তেনেহ'লে আমাক কণ্টেক্ট কৰক 100 ডাইল কৰক আমি তৎক্ষণাত আপোনাৰ ঘৰত গৈ ধানখিনি মাৰি দি থৈ আহিম নে কি বেবী আমাৰ লগত আছে আৰু এয়া দীপৰ ভাইটি মই ভাইটিয়ে লৈ আহিছোঁ আমাক ট্ৰেক্টৰখন দেখুৱাবৰ কাৰণে দীপ যিহেতু নাই দীপক ফোন কৰিছিলোঁ সি বিয়া খাব গৈছে তো ভাইটি মানে কেনেকুৱা প্ৰচেষ্টা মানে কেনেকুৱা ধৰণে মানে এই ট্ৰেক্টৰখন তোমালোকৰ মনত আহিলে বনাম বুলি মানে এই বৰ্তাজনে বনাইছে অঁ তেওঁৰ হেৰিয়ে আৰু যোৱা বছৰ বাছ এখনো বনোৱা হৈছিল ন ইয়াতে আমি আহিছিলোঁ চাব আৰু ডিম্পুও আহিছিলে ইয়াত যোৱা বছৰ যিখন বাছ আহিছিলে বাছ বনাইছিলে তো ডিম্পুও আহি ভ্লগ কৰি গৈছে আৰু তো দীপজ্যোতিটো জানে আপোনালোকে আৰু দীপৰে এজন ভাইটি লগতে মোৰো ভাইটি আৰু এইজনেই সেইজন মানে যিজনে ট্ৰেক্টৰখন বনাইছে মানে ইঞ্জিনিয়াৰ দাদাজন এইজনেই আৰু যোৱা বছৰো মানে বাছখন এওঁৱেই বনাইছিলে আৰু এওঁৰ মানে হাতৰ পৰশ পাই এই ট্ৰেক্টৰখন গঢ় দি উঠিছে গতিকে সঁচাকৈ চেলুট দাদা আৰু চাওক না কি বনাইছে সঁচাকৈ মজা মুজাং আৰু এয়া হ'ল অনুপম কোম্পানীৰ চকা নতুনকৈ ওলাইছে মাৰ্কেটত আপোনালোকেও ল'ব পাৰে
আৰু এনেকৈ আহি গ'লোঁ ভেলাঘৰ চাই কিনে আৰু আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব আৰু যদি সঁচাকৈ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ নতুনকৈ আহিছে মোৰ ফ্ৰেণ্ড আৰু সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে নেক্সট ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাই যায় গতিকে গাইজ আজিলৈ ইমানেই ভিডিঅ'টো গতিকে নতুন ভিডিঅ' এটা লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজত গতিকে আজিলৈ এৰিলোঁ বতাকাৰে বাই বাই